গৈছে আহি আছে ৰিপৰ্টতো চব পাইছে আমাৰে হৈ বুলি এতিয়াতো তাহাঁতৰ ৰিপৰ্টটো আগতেই পাইছিল পোৱাটো আগতে নিদিলাক আজি 17 দিন হৈ গ'ল আজি 17 দিনৰ পিছতহে আজি ডেড বডিটো ঘৰত আহি পাব ইমান দিন কিয় ৰাখিব লাগে তখন ইমান আগতে গম পাই পিনে ন্যায় লাগিব এতিয়া আৰু ল'ৰা ছোৱালী 3জন আছে ল'ৰা ছোৱালী মই 3জন চাব লাগিব কেছ নাই কৰা আমি আগতে ডেড বডিটো আহি লওক তাৰপিছত হ'ব এতিয়াতো কিমান দূৰলৈকে আহি পাইছে মইতো এতিয়া খবৰ ল'ব পোৱা নাই আহিছে মানে গাড়ীত উঠছে বুলি কৈছে ইয়াতে চব জোগাৰ পাতি কৰি থ'বলৈ দিছে আমাৰ নিয়ম আছে নিয়মখিনি কৰিব লাগিব এতিয়া সেই নিয়মটো কৰাৰ পিছতহে ডেড বডিটো নিয়া হ'ব এতিয়া তাহোন বা কি ভাবি ৰাখিছিল তাহোনে জানে কিন্তু আমাৰতো ডেড বডিটো আমিতো চিনি পাইছোঁ আমি চিনি পাই পিনেহে আনবা গিছিলোঁ তাহোন মানে ইমান 17 দিনলৈকে ৰাখিছে কিয় কানবা ৰাখিছে এতিয়া আগতে ল'লাক তাহাৰ ডাঙৰ ককাইৰ কিবাটো তাৰপিছত ল'লাক আৰু ল'ৰাটোৰ এতিয়া মানে যোৱাকালি ৰিপৰ্টটো দিলাক আজি ডেড বডিটো আনি দিম বুলি এতিয়া লৈ আহি আছে বোলে ডিম্বেশ্বৰৰ বুলি হ'ল এতিয়া